যোৱা কৰি আছো ভৰি পচি গৈছে কেনেকৈ আমি আহিম যাম এইবিলাক বুজি পোৱা নাই ইহঁতেতো ষ্টুডেন্ট আমি হলো চাওক এতিয়া 2 মিনিট বাছ ৰখাওতে তেওঁলোকৰ অসুবিধা হৈ আছে আমিতো সদায় ভুক্তভোগী আমি ষ্টুডেন্ট নহয় আমি কি কোনো স্কুলত পঢ়া নাই আমি কি স্কুলীয়া ষ্টুডেন্ট নহয় নেকি 2 মিনিট ৰখাওতে অসুবিধা আমি নিদেও ৰাস্তা নিদেও জুনা হক আমি নিদেও ৰাস্তা আমিও প্ৰবলেমত ভুগি আছো আমি নামানো আমি ষ্টুডেন্ট হয় আমি নিদেও কিমান সৰু ল'ৰা ছোৱালী ভুগি আছো আমি এ চাব পাৰে কিমান সৰু ল'ৰা ছোৱালী আমাৰ গাঁৱৰ হয় আমি ষ্টুডেন্ট হয় বাছ 2 মিনিট ৰখাই দিলে হ'ব নিদিও আমি আমাৰ ইমান দাবী আছে আমি নামানো নিদিও আমি ষ্টুডেন্টে হয় আমিও ভুগি আছো এটা নহব এফালে বাট আছে বহুত বাট আছে নহব আমাৰ 2 বছৰৰ পৰা আমাৰ এইটো বাটত পানী হৈ আছে প্ৰশাসনক কাগজ দিলো ডিসি অফিসত কাগজ দিলো সব জায়গাত কাগজ দিছো কিন্তু ইয়াতে কোনো অ্যাকশন লোৱা নাই কালি পঞ্চায়তৰ পৰা আহি পেলাই মানুহ চাই গৈছে কৈছে একো কৰিব নোৱাৰে তে এতিয়া আমি তাহাঁতক কৈ দিছো আমি নালা দিম আজি কৈছে দিয়া নালা আমাৰ এতিয়া লাগে পানীটো যেনেকৈ হওক ওলাই দিব লাগে আমি এইটোৱে আমাৰ মেইন কথা আৰু এতিয়া কথা নাই সৰু সৰু ল'ৰা ছোৱালীবিলাক যাব পৰা নাই গাড়ীত পৰি গৈ আছে হাত ঘূৰি আছে দোকানদাৰী কৰি পেলাই যাব নোৱাৰে মানুহ ৰাতি ৰাতি আমাৰ ৰাস্তাটো যদি ওলাই দিয়ে পানীটো বাছ আমাৰ হৈ গ'ল এতিয়া যোনে যেনেকৈ কৰোঁ ওলাই দিয়ক কালভাৰ খোলক নালা খান্দক বাছ লালু ৰাইচ মিল বড়োবান্ধা লালু ৰাইচ মিল